আচুই দিন জ্বলে রাতি জ্বলে কেরোসিন তেল দিলে চাকি নজ্বলে ও স্যার কেনে কেনে ওই ভালেই আছো দে। তোৰ খবৰ কেনেকুৱা ক? খালি গানে গাও নে কি কাম থাম কৰ তই? নাই নাই স্যার আজিকালি বহুত কাম কৰো কি মানে আজি অলপ কেপি চেপিৰ বেপাৰী কৰো মানে দোকান কেপি প্ৰভাইড কৰো মানে বুজিছে নহয় বিজনেছ আপুনি কি বুজি পাব আপুনিতো মানে ডাঙৰেই হ'ল নহয় একদম কিহে কৈছ? আজিকালি একো নাই, জাষ্ট গভৰ্ণমেণ্ট জব এটাকে পাইছো, তাকেতো কৰি আছো না। তই অলপ চেষ্টা কৰ, পাবিহি। আরে স্যার নাই মোৰ দ্বাৰা নহ'ব এইবোৰ গভৰ্ণমেণ্ট জব চব মই হ'লো লেভেল মাষ্টাৰ অলপ ঘূৰি ফুৰিব লাগে বাইক চাইক লৈ লেভেল দিব লাগে কি মানে এইবোৰ গভৰ্ণমেণ্ট জব আজিকালি মানুহে গভৰ্ণমেণ্ট জব মানে একদম কি ক'বা আৰু একদম পাগল হৈ গৈছে গভৰ্ণমেণ্ট জবৰ কাৰণে তইহে বুজি নাপাও, গভৰ্ণমেণ্ট জবত যিহে মজা, টকাই টকা। পিছে কচোন, ইয়াত তই ৰখি আছ কিয়? ভালকে অলপ কচোন, মই বুজিব পৰা নাই। ইমান দেৰি তই চাই আছো, ইয়াতে ৰখি আছ মানে কিয়? নাই নহয় আজি মানে জোনমণি আহিব তাকেহে অকণ চাবলৈ ৰখি আছো কি মানে আপুনি কিহে বুজিব বয়সীয়াল মানুহ যিহেতু নাই আৰে তোৰ এইবোৰ কৰোঁতে দিন যাব, কৰি থাক দে মই যাওঁ, টাটা বাই বাই। মোক কিয় মাতিছ তই ইমান দূৰৰ পৰা মই আহিলো ইমান ভাগৰত আহিলো খালি পাৰ্কতে মোক মাতিব পাৰ কিয় মাতিছ কচোন বাৰু নাই মানে কথা এটা আছিলে বহুত দিন ধৰি কওঁ লাগি আছিলে শুনচোন আজি মানে কথাটো মই তোক ভালেই পাওঁ তই মই বুজিব লাগে মই তোক মই বহুত বেছি ভাল পাওঁ কি তই ভাল পাওঁ আৰে তোৰ আছেনো কি দিনভৰ ঘূৰা ফুৰাৰ বাদে তই কাম কৰ কি মোক খোৱাবি কেনেকুৱা তই আৰে তই নাজানো নেকি মোৰ কেপি বেপাৰটো আজিকালি কেপিৰ বিজনেছটো ইমান ধুনীয়া চলি আছে দোকানে কেপি বিলাও কেপি আজিকালি কেপিৰ পইচাটো তই গম পাৱ নহয় কিমান টকা লাগে হ'ল দে এইটো 2 এদিন চলিব তাৰপিছত 3 দিনত গায়ব হৈ যাব পিছত মই কি কৰিম মই জিংগালালা কৰি থাকিম নেকি মোৰ জীৱনটো শেষ হৈ যাব তোৰ লগত বিয়া পাতিলে এনেকুৱা নকবি দে তোক মই সঁচা প্ৰেম কৰোঁ বে সঁচা প্ৰেম তই সঁচা প্ৰেম বুজি নাপাওঁ নেকি একদম বুজিব লাগে নহয় তেন্তে তোক মই তোৰ লগত যদি মই বিয়া হওঁ তই মোক খোৱাবি কি ৰাখিবি ক'ত তোৰ ঘৰডালনো ক'ত ভাল ঘৰ ভঙা চিঙা ঘৰটোত মই ক'ত যাম আৰু তোৰ ওচৰত এটা KTM বাইকো নাই DSLR কেমেৰাও নাই মই কেনেকৈ থাকিম মানে তই বুজিব পৰা নাই নেকি আৰে তই বুলি ক না তোক KTM কি BMW অ'ডি ফাৰাৰীৰ নিচিনা গাড়ীত ঘূৰাম বে তোক মই ৰাণীৰ নিচিনা ৰাখিম তই মোৰ জানটো বে তই এনেকুৱা নকবি নহয় আরে তই জানো নাই মোৰ দেউতা গভৰ্ণমেণ্ট জব কৰে গভৰ্ণমেণ্ট জব দেউতাক একবাৰ সুধি চা দেউতাই বুলি ক'লে নিশ্চয় কিবা এটা ভাবিম দে তোৰ কাৰণে ইমান কষ্ট কৰিছো যদি বাই মোৰ সময় নাই দে বাই কি হ'ল তই মোক মাতিলি যে ইমান সোনকালে কিয় মাতিলি মানে মই বুজিব পৰা নাই, ভালকে কচোন মোক। মানে ছাৰ এনেকুৱা কথা আপোনাৰ ছোৱালীক মই বহুত বেছি ভাল পাওঁ মানে আপুনি বুলি ক'লে মই বিয়াটো পাতিম আৰু বুজিছে নাই কি মানে ছাৰ অলপ বুলি কৈ দিয়ক নাই কি কলি তই? তোৰ ইমান হিম্মত মোৰ ছোৱালীক তই বিয়া পাতিবি? তোৰ দ্বাৰা আছেনো কি দম দেখুৱাই আহিছ তই? আৰে ছাৰ এনেকুৱা নক'বচোন মনটো ভাঙি যায় নহয় আপুনি এনেকুৱা ক'লে মোৰ দুখ লাগে নহয় তাইক মই সঁচা প্ৰেম কৰোঁ আপুনি সঁচা প্ৰেমৰ মূল্য কি বুজিব ছাৰ কি বুজিব আপুনি তই মোৰ ওচৰৰ পৰা আঁতৰি যা, তোৰ কাম ধাম নাই, দিনটো ঘূৰি ফুৰি থাক আৰু মোৰ ছোৱালীক ভাল পাব আহিছে, ইমান হিম্মত তোৰ? যা তোৰ এটা কাম দিছোঁ, তই যদি এই 5 দিনৰ ভিতৰত গভৰ্ণমেণ্ট জব এটা ল'ব পাৰ তোক মই মোৰ ছোৱালী কি মোৰ সম্পত্তি পৰ্যন্ত দি দিম, মোৰ জানটো বনাই দিম, মোৰ হাজবেণ্ড বনাই দিম। কি ভাবিছ তই? যা কাউৰী দেখা, মই তোক বুলি কৈ দিছোঁ, যা। নালাগে দিয়ক আপোনাৰ ছোৱালী বিৰাট লেভেল ফালিছে আপুনি গভৰ্ণমেণ্ট জবৰ তাও দেখাব আহিছে মই আজি চাব এদিন কেপিৰ বিজনেছ কৰি এনেকুৱা ডাঙৰ বিজনেছ হ'ম না আপুনি মোৰ ভৰি চাফা কৰিব ভৰি লেভেল বোলা বস্তুটো কাক কয় মই দেখাম আপোনাক চাই ল'ব মাত্ৰ 2 বছৰ সময় দিয়ক মোক 2 বছৰ চাই ল'ব দেখাই দিম পাৱাৰ দেখা নাই কেপি মাষ্টাৰৰ আজি কেপি মাষ্টাৰ আপোনাৰ অপেন চেলেঞ্জ দিছে আৰে যা হ'ব দে, চাই ল'ম, তোৰ দ্বাৰা কাম নাই, চাই ল'ম দে, 2 বছৰ সময় দিছোঁ, যা চাই ল'ম তোক।